নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গাঁৱলীয়া দুখীয়া পৰিয়ালৰ জীৱন গাথা। চ' আহক ভিডিঅ'টো আমি উপভোগ কৰোঁ। সাবিত্ৰী, সাবিত্ৰী, অ সাবিত্ৰী। কি হ'ল কওকচোন, কিয় চিঞৰি আছে? এটা কথা নহয়, কালিৰ পৰা মাজনী স্কুল যাব। কি সঁচাকে? মাজনীক ক'ব লাগিল মানে? কি কালিৰ পৰা মই স্কুল যাম? হয় মাজনী, তুমি কালিৰ পৰা স্কুল যাবা। এতিয়া মই তোমাৰ স্কুলৰ সামগ্ৰীবিলাক আনিব যাম। মই লগৰবোৰক কওঁ মই কালিৰ পৰা স্কুল যাওঁ বুলি। যোৱা মাজনী। ৰ'বাচোন মাজনী। মাজনী, অ মাজনী। অ দেউতা। এয়া লোৱা আমাৰ স্কুলৰ বেগ আৰু কিতাপ। বাহ, বহুত ধুনীয়া। কেনেকুৱা লাগিছে মাজনী? বহুত ধুনীয়া দেউতা। হেল্ল'। দাদা, আপোনাৰ ছোৱালীজনী যে ইয়াতে এক্সিডেণ্ট হৈ গৈছে, আমি এতিয়া মেডিকেলত লৈ আহিছোঁ। সোনকালে আহক আপোনালোকে, জলদি আহক। কি? সাবিত্ৰী। কি হ'ল, কিয় চিঞৰি আছে? সাবিত্ৰী, আমাৰ মাজনীৰ এক্সিডেণ্ট হ'ল সাবিত্ৰী। কি? মই আপোনাৰ ছোৱালীজনীৰ ৰিপৰ্টটো চালোঁ। এক্সিডেণ্টৰ ফলত তাইৰ মূৰত বৰকৈ আঘাত পাইছে। তাৰ বাবে তাই এতিয়া একো দেখা পোৱা নাই। এতিয়া কি হ'ব ডক্টৰ? চাওক, 24 ঘণ্টাৰ ভিতৰত যদি তাইৰ চকুৰ অপাৰেশ্যন নকৰে, তাই আৰু কেতিয়াও দেখা নাপাব। অপাৰেশ্যনৰ খৰচ 1 লাখ টকা হ'ব। দাদা, মোৰ ছোৱালীটোৰ চকুৰ অপাৰেশ্যনৰ কাৰণে 1 লাখ টকা লাগে, অলপ সাহায্য কৰিব নেকি? নাই আমাৰ নাই। অ মন্ত দা, দাদাও নাই ৰবা, কি বা কাম আছে কোৱাচোন মোৰ আগতে। মানে কি বাইদেউ, মোৰ ছোৱালীটোৰ চকুৰ অপাৰেশ্যনৰ কাৰণে 1 লাখ টকা লাগে, অলপ সহায় কৰিব নেকি? নাই আমি দিব নোৱাৰোঁ। মাজনীৰ দেউতাক পইচাৰ যোগাৰ হ'লনে? নাই, কোনো সহায় নকৰিব। এতিয়া আমাৰ মাজনীৰ কি হ'ব? হ'ব লগাটোতো হ'লে, এতিয়া কিবা এটা কৰিব লাগিব। কি হ'ল? এটা বস্তু ক'তে মই তেতিয়াবা হৰণ মাৰি আহি আছিলোঁ, দেখা নাছিলি? হা, কেতিয়াবা জানকে মই হৰণ মাৰি আছিলোঁ। মোৰ ছোৱালীটোৰ চকুৰ অপাৰেশ্যনৰ কাৰণে 1 লাখ টকাৰ প্ৰয়োজন, ক'তোৱে পোৱা নাই। সেই টেনশ্যনতে মোৰ এনেকুৱা হ'ব লাগে। এতিয়া মই আপোনাক কি দৰে সহায় কৰোঁ? কিদৰে বা সহায় কৰে এতিয়া?
এতিয়া মই আপোনাক মাত্ৰ এইখিনি দিলোঁ। এতিয়া মোৰ লগত বেছি পইচা নাই। এটা কাম কৰিব, এইটো হৈছে মোৰ কাৰ্ড নম্বৰ, ইয়াত মোৰ মোবাইল নম্বৰ আছে। কিবা যদি প্ৰব্লেম হয় মোক ফোন কৰি দিব, ঠিক আছে? ভিডিঅ'টোৰ পিছৰখিনি চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলটো টিপি দিব, তেতিয়া পিছৰখিনি চাব পাৰিব। চ' থেংক ইউ।